এই নদীখনত যেতিয়া আপোনাৰ ঢল পানী আহে ন, তেতিয়া মানে গোটেই আপোনাৰ ইয়ালৈকে পানী হৈ যায়, এইখিনিলৈকে পানী হৈ যায়, মানে গোটেই পানী হৈ যায়। আৰু তেতিয়া মানুহ কেনেকৈ ৰাস্তাটো চিধা হ'ব লাগিছিলে, কাৰণ চিধা নাই, কাৰণ এই ৰাস্তাটো অলৰেডি মানে নদীয়ে কাটি লৈ গৈছে। আৰু এতিয়া মানে কি মানুহ পথাৰেদি অহা যোৱা কৰে, আৰু পথাৰৰ অৱস্থাটো এবাৰ নিজে অনুভৱ কৰি লওক কেনেকুৱা হ'ব পাৰে পথাৰৰ ৰাস্তা। চাওক, আজি মই আপোনালোকক কোনো কমেডি দিবলৈ অহা নাই, কোনো এণ্টাৰটেইনমেণ্ট দিবলৈ অহা নাই, এটা ৰাস্তা দেখাবলৈ আহিছোঁ। অসমৰ মানে আটাইতকৈ ধুনীয়া ৰাস্তাটো মই আপোনালোকক আজি দেখাবলৈ আহিছোঁ। সেই ৰাস্তাটো আমাৰ গহপুৰতে আছে, কাৰণ এইখন বাগান দেখিছে, এই বাগানখনৰ মাজৰ পৰা এই যিটো ৰাস্তা সোমাই গৈছে, মানে কিনাৰি ৰাস্তাটোলৈ স্বাগতম জনাব আপোনাক। আৰু আপুনি যদি যায় ৰাস্তাটো নিজেই গম পাব তো কেনেকুৱা এটা ৰাস্তা লৈ গৈ আছোঁ। তেনেহ'লে বলক, যদিও গোপ্ৰ নাই আৰু মোবাইলটোকে গোপ্ৰ বনাই পেলাই তো আপোনালোকক আজি মই দেখাবলৈ গৈ আছোঁ সেই আটক ধুনীয়া ৰাস্তাটো অসমৰ মানে। তো তেন্তে হ'লে বলক, আৰু এইফালে মই ষ্টাৰ্টটো দিব লাগিব। এইফালে আমি সোমাই যাব লাগিব, আৰু এইফালে মানে সেই ৰাস্তাতে স্বাগতম জনাব আপোনাৰ। এইটো ফেক্টৰী, আৰু ফেক্টৰীৰ পৰা চাইডেদি আপুনি সোমাই যাব লাগিব। আৰু ইয়াৰ পৰা মানে আপুনি দেখি পাব তো গাঁত গোটৰ মানে কি অৱস্থা দেখিছে আপোনালোকে ইয়াত। আৰু এনেকৈ নহয়, আৰু আগত আৰু বহুত গাঁত আছে। যিহেতুকে এতিয়া ৰ'দ দি আছে, আৰু ৰ'দ দি থাকিলে মানে কি অলপ গাঁতবিলাকতো অলপ ভালেই থাকে ন। তো যেতিয়া নেকি বৰষুণ দিয়ে, আৰু তেতিয়া এই ৰাস্তাটোৰ অৱস্থাটো একেবাৰে মানে কি একেবাৰে বেয়া হৈ যায়, আৰু বুজাব নোৱাৰা এটা ৰাস্তা হৈ যায়। আৰু এই কালভাৰটো অলপ দিনৰ আগতে আৰু বেয়া আছিলে, মানে কি অলপ মেৰামতি কৰিলে, মাটি চাটি দিলে, কিন্তু একেবাৰে নহ'লে বহুতেই বেয়া আছিলে। এই ৰাস্তাটোৱেদি 20-30খন গাঁৱৰ মানুহ অহা যোৱা কৰে, কাৰণ ইয়াতে আপোনাৰ হাজাৰ হাজাৰ মানুহ আছে, মানুহ অহা যোৱা কৰে। কিন্তু তথাপি এই ৰাস্তাটো আজিলৈকে চৰকাৰৰ দৃষ্টিত নপৰিলে, বা নাই, যদিও চৰকাৰৰ দৃষ্টিত নাই পৰা, কিন্তু মোৰ ভিডিঅ' যোগেদিয়ে মই চৰকাৰক দৃষ্টিগোচৰ কৰিব ওলাইছোঁ। আচলতে এই ভিডিঅ'টো কোনো বেয়াকৈ ভাবিব নালাগে, কাৰণ মই এইটো দৃষ্টিগোচৰ কৰিবলৈ ওলাইছোঁ যে কোনোবাই যদি দেখা নাই এই ৰাস্তাটো চাওক। অসমত আজিৰ দিনতো এনেকুৱা ৰাস্তা থাকে নেকি? ফিচাৰী হৈ আছে, এইটো চাওক না, মাছ পুঠিব পৰা ফিচাৰী হৈ আছে। এইটো কালভাৰ, এই কালভাৰটো আপুনি চাওক অৱস্থা। এতিয়া গাড়ী এখন যদি পাৰ হৈ যায়, তেনেহ'লে এটা চকা আপোনাৰ গাঁতত পৰি যাব, কাৰণ এইটো একেবাৰে চাওক না কেনেকৈ ডেঞ্জাৰ্ছ হৈ আছে, বহুতেই ডেঞ্জাৰ্ছ বুজিছে। আৰু এইফালে এখন মানে কি একেবাৰে ব্ৰিটিছৰ দিনৰ দলং বুলি ক'ব লাগিব, এতিয়া নহয়। এতিয়া নেকি আমি মামাহঁতৰ ঘৰলৈ সৰুতে আহিছিলোঁ, তেতিয়াৰ পৰা সেই দলংখনেই দেখি আছোঁ, আজিলৈকে দেখিয়ে আছোঁ। চাওক গাঁত, আৰু এইখিনি জেগা মেইন মানে ৱান্টেড, কাৰণ এইখিনি জেগাত যেতিয়া বৰষুণ দিয়ে বাইক ঠেলি যাবলগীয়া হয়। আৰু এইফালে দেখিছে আপোনালোকে কেনেকুৱা এটা অৱস্থা। আৰু মেইন ৱান্টেড জেগা হ'ল এইকণ, এই জেগাখিনি কি ক'ম, বৰষুণ দিলে আপুনি নিজে অনুভৱ কৰিব পাৰিছে কেনেকুৱা জেগা। আৰু মই আপোনালোকক লৈ গৈ আছোঁ এই যিখন নদী, এই নদীখনত যেতিয়া আপোনাৰ ঢল পানী আহে ন, তেতিয়া মানে গোটেই আপোনাৰ ইয়ালৈকে পানী হৈ যায়, এইখিনিলৈকে পানী হৈ যায়, মানে গোটেই পানী হৈ যায়। আৰু তেতিয়া মানুহ কেনেকৈ আহিব, তো মই আপোনালোকক এবাৰ নামি দেখাই দিব লাগিব, কাৰণ এতিয়াতো পানী নাই বা ঢল নাই। আৰু যেতিয়া নেকি বৰষুণ দিয়ে পাহাৰৰ পৰা ঢল আহে, আৰু পাহাৰৰ পৰা ঢল আহিলে এই ৰাস্তাটো একেবাৰে মানে এইকণ জেগাৰ কথা কৈ আছোঁ। এই মানে কি ইয়াতে ন পাহাৰটোৰ ওচৰতে, আৰু এইফালে ঢল পানী আহিলে আৰু এইখন নদীয়েদি আহে, আৰু যেতিয়া ইয়াত নদীয়েদি পানী আহে তো ইয়াতে মানে কি আপোনাৰ এককাল পানী হৈ যায়। যিখিনি মানুহ ইয়াত 20-30খন গাঁৱৰ মানুহ বুলি যে ক'লোঁ মই, তো এইফালে যেতিয়া অহা যোৱা কৰে ন, তেতিয়া তেওঁলোকে কিন্তু পেণ্টটো পিন্ধি আহিলে নহ'ব, এখন তিৰণি গামোচা লৈ আহিব লাগিব, আৰু ইয়াত পাৰ হ'বৰ কাৰণে, কাৰণ ইয়াত এককাল পানী হয়। গাড়ী বাইকটো যাবলৈ নোৱাৰে, আৰু ইয়াতে বহুত কষ্ট হয়। চাওক সেইখন দলং, এই দলংখন আপোনাৰ ইমান এখন ডাঙৰ নদীত এখন দলঙে কভাৰ কৰিব পাৰে নেকি? আৰু কেনেবাকৈ ভাঙি লৈ গৈছে দেখিছে। এফালে বাঁহৰ দলং দিলেও মানে নৰখে, ইয়াত গোটেই মানে ঢলে উটাই লৈ গুচি যায়। আৰু মই মানে কি ইয়াত আহি থাকোঁ ন, মানে ইয়াৰ মই বহুতখিনি কথাই গম পাওঁ। আৰু ইয়াতে মানে যিটো ৰাস্তা, আৰু মই দেখাই আছোঁ আপোনালোকক কেনেকুৱা হ'ব পাৰে বলক। আৰু এইখিনিৰ পৰা পাৰ হৈ পেলাই এই ৰাস্তাটো নোহোৱা হৈ গৈছে, ৰাস্তাটো মানে অলৰেডি নদীয়ে কাটি লৈ গ'ল। এতিয়া পথাৰ দি মানুহ অহা যোৱা কৰে, এইফালে দেখিছে এইটো চাওক না, ৰাস্তাটো চিধা হ'ব লাগিছিলে, কাৰণ চিধা নাই, কাৰণ এই ৰাস্তাটো অলৰেডি মানে নদীয়ে কাটি লৈ গৈছে। আৰু এতিয়া মানে কি মানুহ পথাৰেদি অহা যোৱা কৰে, আৰু পথাৰৰ অৱস্থাটো এবাৰ নিজে অনুভৱ কৰি লওক কেনেকুৱা হ'ব পাৰে পথাৰৰ ৰাস্তা। চাওক